নমস্কাৰ বিআৰপিৰ অডিঅ' ৱৰ্কৰ মজিয়ালৈ আপোনালোকক আন্তৰিক স্বাগতম আজিৰ শব্দ বাকৰিৰ প্ৰথমটি নিবেদন য'ত কাহিনীটো শেষ হৈছে গল্পকাৰ বিশাল বৰা অডিঅ' সম্পাদনা কৰিছে বিজিত দাসে আৰু গল্প পাঠ কৰিছোঁ মই নন্দিতাই চাওক দাদা আপুনি যিকেইটা টকা দিছে কিতাপখনৰ বাবদ সেইটো মই ল'ব নোৱাৰিম আৰু ইমান ভালকৈ ৰখাৰ পিছতো এটা আগ নাপাব কিতাপখনত লাগিলে আপুনি খুলি চাওক এয়া কস্তুৰীয়ে পাণবজাৰৰ কিতাপৰ দোকান এখনত নিজৰ পুৰণা কিতাপখন বেচিবলৈ আহি থমকি ৰ'ল দোকানীজনে প্ৰাপ্য ধনতকৈ কমাই যাচি দিছে তাইক কিন্তু তাইৰ প্ৰাপ্যটো তাইক লাগিবই কাৰণ তাই এই দোকানখনৰ পুৰণা কাষ্টমাৰ চোৱা ভণ্টি তোমাৰ নামটো কস্তুৰী অঁ কস্তুৰী শুনা এইকেইদিন মাৰ্কেট ভাল নহয় নতুন কিতাপৰ চাহিদাই কমি গৈছে ছেকেণ্ড হেণ্ডৰ কথা তোমাক কি ক'ম আৰু মই দিয়া দামত যদি সন্তুষ্ট নহয় তেনেহ'লে চাই লোৱা আৰু বহুত আছে দোকান মই ধৰি না ৰখাই থৈছোঁ তোমাক তেন্তে কিমান দিব লাষ্ট 1000 টকাৰ 1 টকাও বেছি দিব নোৱাৰিম 3500 টকা দি কিতাপ কিনি ইমান ভালকৈ ৰাখিছোঁ কি এনে বেয়া দিন আহিল মোৰ এতিয়া মানে 1000 টকাহে দিব তুমি চাই লোৱা হ'ব আৰু দিয়ক আকৌ দেখা নাপায় মোক আৰু আপোনাৰ দোকানত অ' হেল্ল' ভণ্টি আমাৰ নিচিনা দাম দিয়া দোকান পাণবজাৰত আৰু দ্বিতীয়খন নাই বিশ্বাস কৰা নাই কাৰণে কৈছোঁ চাই আহা বুলি হ'ব দিয়ক ইমান দাম দি কিতাপখন কিনিলোঁ আহিবই নালাগিছিল ইয়ালৈ বেলেগ দোকান খোলা নাই বুলিহে নাহোঁ আৰু খঙত অগ্নিশৰ্মা হৈ তাই পথৰ দাঁতিলৈ খোজ ল'লে যিহেতু 6 নম্বৰ চিটি বাছখন পাবলৈ অলপ দূৰ খোজকাঢ়ি যাব লাগিব বাছখন বা কিমান সময়ত আহি পায় ব্যস্ত ৰাজপথ আহিছে গাড়ী গৈছে গাড়ী যান্ত্ৰিকতাত নিথৰুৱা সময় সকলো ব্যস্ত পঢ়ুৱৈৰ বাবে সপোনৰ নগৰী পাণবজাৰ দাদা অ' দাদা দোকান কোনোবা আছেনে অঁ ভাইটি ৰ'বা গৈছোঁ ক'ৰ চিলিঙিৰ ওপৰত উঠি আছে নামি আহক ৰ'বা আহিছোঁ কিতাপেই বিচাৰি আছোঁ অঁ ভাইটি কোৱা কি কিতাপ দিম হিষ্ট্ৰী কিতাপ এখন লাগিছিলে ছেকেণ্ড হেণ্ড ইয়াতে বহুত কম দামত আৰু ভাল কণ্ডিশ্যনত কিতাপবিলাক পায় বোলে তুমি একদম ঠিক জেগাত আহিছা আমাৰ নিচিনা কম দামত দিয়া দোকান বেলেগ আৰু নাই ইয়াত কি লাগিব তোমাক কোৱা এই কাগজখনতে লিখা আছে চাই দিয়কচোন আছে যদি চাওঁ অঁ এইখন আছে এইখন নতুন ল'লে তোমাৰ 3500 পৰিব আৰু যদি ছেকেণ্ড হেণ্ড লোৱা তেনেহ'লে 2500 টকা ৰাখিম দৰদাম নাই ফিক্স আৰে অলপতো কমাওক মইতো আৰু এতিয়া আহিয়ে থাকিম আপোনাৰ তাত নাই হিষ্ট্ৰী কিতাপৰ দাম কমাব নোৱাৰিম পাবলেই নাইকিয়া তুমি বেলেগ কিতাপ লৈ যোৱা মেগাজিন লৈ যোৱা কিবা লৈ যোৱা এইবিলাকত মই মিলাই দিম হিষ্ট্ৰীত মই নোৱাৰিম দেই জমাইছে দেই আপুনি মেগাজিন লৈ কি কৰিমনো মই মোক কৰ্চৰ কিতাপহে লাগে পাৰিব দিয়ক কিবা এটা মিলাই দিয়ক ছেকেণ্ড হেণ্ড হ'লেও তুমি কিতাপখন একবাৰ খুলি চোৱা এটা দাগ নাই কিতাপখনত নাই ভাইটি নহ'ব হ'ব ঠিক আছে দিয়ক আপোনাৰটোৱে হ'ব দিয়ক নাই তুমি ঠগিছোঁ বুলি ভাবিছা নেকি তেনেকৈ কথা নহয় কিন্তু দেই ভাইটি চাবা কিন্তু আমি পইচাই চব বস্তু নহয় কিন্তু তুমি নতুন কাষ্টমাৰ এটা আহিছা আমি তেনেকৈ ইমান আৰু এয়া সীমান্তই কিতাপখন কিনি পথটো পাৰ হৈ নিজৰ ৰুমৰ ফালে ঢাপলি মেলিছে আকাশখন ক'লা ডাৱৰ জাকে চানি ধৰিছে চলন্ত যান বাহনৰ হেডলাইটবোৰ জ্বলিবলৈ ধৰিছে সন্ধিয়া নামি আহিছে ধুমুহা এজাক অহাৰ সম্ভাৱনাটো বেছি সেয়ে অতি সোনকালে ৰুমত উপস্থিত হ'ব লাগিব ঐ ভাতটো দি তই বনা বহুত ভাগৰ লাগিছে আৰু শাক পাচলি আনিব নোসোমালো হা ভাততে দিম আলু দি দে যি হ'ব খাম তাকে ঐ তই ছেকেণ্ড হেণ্ড কিতাপ ইউজ নকৰ নেকি অঁ কৰোঁ কিয় নকৰোঁ বহুত টকা বাচি যায় বে আজি চালা দোকানীডালে হিষ্ট্ৰী কিতাপখনত ঠগি দিলে বে অলপ কমত দিব পাৰিলে হয় সি কিয় কিমান ল'লে
2500। ধেত চালা এইখন মই 2000 টকাত কিনিছোঁ বে 500 টকাৰ পিন্ধালে তোক কি কথা ক? সি বেটাই ক'লে কিতাপখন এটা আচ বাকো নাই। ৰচোন চাওঁ। কিতাপখন সীমান্তই আদিৰ পৰা অন্তলৈকে লিৰকি বিদাৰি আছে। তাৰ যেন কিতাপখন ঘূৰাই পকাই চাই হেঁপাহেই পলোৱা নাই। অঁ, এইটো কি? কি হ'ল? এইটো আকৌ কাৰ নাম্বাৰ? কি নাম্বাৰ বে? ছেকেণ্ড পেজত কাৰোবাৰ নাম্বাৰ এটা আছে। মজা ফোন কৰ অলপ ছাটি দিওঁ হেই পাগল হৈছে নেকি? আৰে কৰ না মজা লাগিব ৰহ এনেই ডাইল কৰি চাওঁ এবাৰ। লগা এই বিজি দেখাইছে বে, বাদ দে। 500 টকা পিন্ধাই তোক বুঢ়াটোৱে নম্বৰ দি পঠিয়াইছে বে ধেত চালা গাড়ী মটৰৰ শব্দবোৰ আগতকৈ লাঘৱ হ'ল। আজি জোনটো বৰ উজ্জ্বল হৈ আছে। সীমান্তৰ ৰুমটো থকা ঠাইত মহানগৰীৰ ব্যস্ত নাগৰিকৰ প্ৰভাৱ অলপ কম। হঠাৎ সীমান্তৰ ফোনটো উচ্চ শব্দত বাজি উঠিল। হেল্ল', কোনে কৈছে? হেল্ল', অলপ আগত এই নাম্বাৰটোৰ পৰা মোলৈ এটা ফোন আহিছিলে। অহ নাই মানে মই আজি আপোনাৰ নাম্বাৰটো আজি মই কিনি অনা কিতাপ এখনত পালোঁ, সেইকাৰণে এনেই এবাৰ লগাই চালোঁ। কি কিতাপ? নহয় মানে মই আজি ছেকেণ্ড হেণ্ড হিষ্ট্ৰী কিতাপ এখন কিনিছিলোঁ, তাতে আপোনাৰ নাম্বাৰটো পালোঁ ছেকেণ্ড পেজতে। তো কিতাপখন ইমান ধুনীয়াকৈ ৰাখিছে, সেইবাবে ভাবিলোঁ ধন্যবাদ এটাকে দি দিওঁ। আৰে মইতো আজিলৈকে কোনো হিষ্ট্ৰী কিতাপ কিনাও নাই আৰু বেচাও নাই, তাত মোৰ নাম্বাৰটো কেনেকৈ আহিলে? আপোনাৰ নহয় মানে কিতাপখন? আৰে হ'লে মই নক'ম নেকি এতিয়ালৈকে? আচ্ছা ঠিকে আছে বাৰু। পিছে আপোনাৰ ভাল নামটো? কোনো দৰকাৰ নাই, ফোন ৰাখক আৰু এটা কাম কৰক, কিতাপখনৰ পৰা মোৰ নাম্বাৰটো কাটি দিয়ক আৰু আপোনাৰ ফোনৰ পৰাও ডিলিট কৰক। অ'কে হ'ব ঠিক আছে। ধেত চালা কাটি দিলে বে। কি ছোৱালী আছিল নেকি? অঁ বে, মাতটো কিন্তু বম ধুনীয়া। বুঢ়াডালৰ জীয়েক চাগে, তোক কিন্তু চবফালে ঠগিলে। হ'ব ফিৰকি ল'ব নালাগে, শুই যা। পূব আকাশ, ৰাঙলী বেলিটোৱে পোখা মেলিছে। চৰাই চিৰিকটিবোৰৰ চিঞাই থকা শব্দ, সকলো যেন এখন নতুন যুঁজৰ বাবে সাজু। কাষৰ পথাৰখনত বৃদ্ধ কেইগৰাকীমানে উচ্চ স্তৰত হাঁহিছে, প্ৰণায়াম কৰিছে। উঠ আকৌ, 7টা বাজিল, কাপোৰবিলাক কোনে ধুব? এই তিতা নিদিবি অ', যাচোন। ৰাতিপুৱাখন কোন মৰিবলৈ ধৰিছে অ'? হেল্ল', কোনে কৈছে? ৰাতি যে আপোনালৈ ফোন কৰিছিলোঁ, আপুনি যে কিবা কিতাপৰ কথা কৈছিলে, কিবা বুৰঞ্জী কিতাপ নে কি আছিলে? অঁ হয় কওকচোন। আপুনি যে যিখন দোকানৰ পৰা কিতাপ আনিছে, সেইখন দোকানত কিবা অফাৰ চলি আছে নেকি ছেকেণ্ড হেণ্ড কিতাপৰ? ৰাতি দেখোন আপুনি কথাই পাতিব নিবিচাৰিছিলে, এতিয়া আকৌ কি হ'ল? ৰাতিৰ কাৰণে বেয়া নাপাব, মই খঙতে চিঠি কৈ দিলোঁ। মই মানে ইকনমিক্সত MA কৰি আছোঁ ইউনিভাৰ্চিটিত। ছেকেণ্ড হেণ্ড কিতাপৰ বৰ দৰকাৰ হৈছিলে, সস্তাতে পোৱা হয় ভাল হয় দিয়কচোন। এই ৰাতি যে কৈছিলোঁ দোকানখন, তাতে পাই যাব। অভাৰব্ৰিজটো পাৰ হৈয়েকে অকণমানি ৰাইটত গলিটো সোমাই গ'লেই তাতে পাই যাব। অশেষ ধন্যবাদ দেই। আপুনিও MA কৰি আছে নেকি? হয়, মই কটনত ছেকেণ্ড ইয়েৰ। আপোনাৰ নামটো? মোৰ নাম সমীক্ষা। আপোনাৰ? মোৰ সীমান্ত। একচুৱেলি আপুনি কিনা কিতাপখন মোৰ লগৰজনীৰ হয়, তাই নোট কৰিছিলে মোৰ নাম্বাৰটো কিতাপখনত। তাইৰ নাম কস্তুৰী। কস্তুৰী? আচ্ছা, তাৰ মানে তোমাৰ লগৰজনীৰহে কিতাপ এইখন। ঠিক আছে তেন্তে, হ'ব বাৰু দিয়া। কাপোৰ পৰা ধুবিনে পেলাই দিওঁ? নিজে ৰং নাম্বাৰগাল আনি মাৰি থাকিব আৰু মই তাত কাপোৰ ধুই থাকিব লাগে। আমি চালা কেইটামান আহ্নিক গতিক সময়ে নিজৰ লগতে কঢ়িয়াই লৈ যায়। একেখন দোকানলৈকে কস্তুৰী আকৌ এদিন আহে। স্বাৰ্থ সেই একেই, ছেকেণ্ড হেণ্ড কিতাপ। না আজি আপোনাৰ পৰা মই সঠিক দাম লৈহে যাম। যোৱাবাৰ আপুনি মোক কম পিন্ধালে, 1000 টকা দি পঠাই দিছে।
এইবাৰ কিন্তু এনেকুৱা কৰিব নিদিম দেই মই 2000 টকাৰ 1 টকাও কম নলওঁ মই মইতো তোমাক কৈছিলোঁ না চাই লোৱা বুলি বদনাম নিদিবা দেই বন্ধু এক্সকিউজ মি অকণমান চাই দিবচোন দাদা কিতাপ লাগিছিল ৰ'বা ভাইটি দি আছোঁ শুনা কস্তুৰী তুমি মোৰ কথা কিয় বুজি নোপোৱা তোমাক মই সদায় উচিত দামেই দি আছোঁ বুজি নাপায় মানে কথা হ'ব দিয়ক 50-60 টকা লাভ কস্তুৰী তোমাৰ নাম কস্তুৰী নেকি তুমি কেইদিনমান আগত ইয়াত কিতাপ এখন বেছি গৈছিলা ন আপুনি আপুনি কোন চিনি পোৱা নাই সীমান্তৰ মুখমণ্ডলত মৃদু হাঁহি এটি জিলিকি উঠিছে আৰু এনেকৈ য'ত এই কাহিনীটো শেষ হৈছে ঠিক এইখিনিতেই আৰম্ভ হৈছিল সিহঁতৰ নতুন কাহিনীটো BRPৰ অডিঅ' ৱৰ্কৰ শব্দৰ বাকৰিত এইটোৱেই আছিল প্ৰথমটি গল্প ধন্যবাদ সকলোৰে শুভ হওক মই জিউ আপুনি মই কটন হোষ্টেল মই RCC 4 আৰু আপুনি ক'ত থাকে মই নেহেৰু পাৰ্কৰ ওচৰতে থাকোঁ ৰুম লৈছোঁ তাতে